হেল্ল' দোস্ত কি খবৰ চাবলৈ মাজলৈ বহুত বেছি ইম্পৰ্টেণ্ট আপডেট এটা লৈ আহিছোঁ অসম চৰকাৰ কৰ্মচাৰী দৰমহাৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ আপডেট এটা আহিছে আৰু এই আপডেটটো আহিছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা এখন অফিচ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এই অফিচ অৰ্ডাৰখনত কি প্ৰকাশ পাইছে ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰে যদিও প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাব আৰু এইখনে হৈছে অফিচ অৰ্ডাৰখন ইয়াত লিখিছে ইন ভিউ অফ দ্য এনজয়িং দুৰ্গা পূজা ফেষ্টিভেল 2025 দ্য চেয়াৰমেন এপিডিচিএল ইজ প্লিজ টু এলাউ দ্য ডিছবাৰ্চমেণ্ট অফ চেলাৰী ফৰ দ্য মাউন্থ অফ ছেপ্টেম্বৰ 2025 অন 25/09/25 টু অল দ্য এমপ্লয় এপিডিচিএল ইয়াত উল্লেখ কৰিছে যে আগন্তুক আহি থকা দুৰ্গা পূজা উপলক্ষে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ 25 তাৰিখে আপোনালোকক দৰমহাটো প্ৰদান কৰা হ'ব সো আপোনালোকৰ মাজলৈ বহুতে ভাল খবৰ যে আপোনালোকৰ অক্টোবৰ মাহৰ হ'বলগীয়া দৰমহাটো আপোনালোকক ছেপ্টেম্বৰ 25 তাৰিখে আপোনালোকক প্ৰদান কৰা হ'ব সো এইটোৱে ইনফৰ্মেশ্যন দিব লাগে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব থেংক ইউ গাইজ ভিডিঅ' চোৱাৰ বাবে